বাই বাই। হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰোঁ চবেই ভালে আছে আৰু মই দীপ্তি আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইপিনে এয়া মিফচাক ৰেডি কৰি স্কুলত পঠালোঁ আৰু মিষ্টাৰে কৈছে খিচিৰি খাব, চ' তাইৰ পচন্দৰ খিচিৰি বনাই আছোঁ। খিচিৰিত বেছি চব্জি হ'লে সি বেয়া পায়, কিন্তু খিচিৰি মানে বেছিকৈ চব্জি দি খাব লাগে নহয়নে? কিন্তু সি এনেকৈ খাই কম চব্জি দি, চ' তাৰ কাৰণে কম চব্জি দিয়ে খিচিৰি বনাইছোঁ। আৰু এইপিনে আমি মিলি ব্ৰেকফাষ্ট কৰি আছোঁ। আৰু এইবোৰ মিফচাৰ দাদীকে মানে মোৰ শাহুমায়ে গাঁৱৰ পৰা পঠাইছে গাড়ীত, যিহেতু তাৰ পৰা ডেইলি গাড়ী আহে, চ' মাজে মাজে আমাৰ কাৰণে কিবা কিবি পঠাই থাকে। আৰু মোনাটো খোলাৰ লগে লগে প্ৰথমে ওলাই গ'ল মিফচাৰ কলৰটো, আৰু ইয়াত আছে পিঠা মানে কলপিঠা পঠাইছে আমাৰ কাৰণে, যিহেতু এতিয়া ঠাণ্ডাৰ দিন, পিঠাটো অলপ বেছিকৈ খোৱা হ'ব নহয়নে? ঠাণ্ডাৰ দিনত বিভিন্ন ধৰণৰ পিঠা খোৱাৰ মজাই বেলেগ নহয়নে? আৰু পিঠাৰ লগতে ইয়াত বিভিন্ন ধৰণৰ চব্জিও পঠাই দিছে, আৰু লগতে ইয়াত কলডিলো পঠাই দিছে, কলডিল বাচি মেলিয়ে পঠাইছে, আৰু চাউলৰ গুড়িও পঠাই দিছে লগত। ইয়াতো কিবা কিবি বনাই খাব পাৰি, চ' দি দিছে। আৰু ইয়াত আছে চাউল, যিহেতু টাউনত চাউল কিনি খাব লাগে, চ' ঘৰৰে আছে যিহেতু, চ' ঘৰৰ পৰাই পঠাই দিছে। আৰু এইটো কলম মিফচাৰ কাৰণে পঠাইছে দাদীয়েকে মৰমত, আৰু মই দেখুৱাই আছিলোঁ এনেকৈ মিফচাৰ লৈ ঘূৰিব। আৰু এয়া মেচিনত কাপোৰ দিছিলোঁ ধুবলৈ, আৰু এইপিনে ধোৱা হৈ গ'ল, আৰু চ' মই লৈ ওপৰত আহি গ'লোঁ কাপোৰখিনি মেলিবলৈ, যিহেতু এতিয়া ঠাণ্ডাৰ দিন আহি গ'ল, বহুত কাপোৰ জমি যায় নহয়নে? এয়া চাইছে না, আমাৰ মিফচাৰে ইমান গাল কাপোৰ জমিছে। তাই অলপ পিছে পিছে এযোৰ দুযোৰকৈ নমায়ে থাকে, চ' বহুত কাপোৰ জমি যায়। দুদিনতে ইমান গাল কাপোৰ জমিছে ইয়াৰ ওপৰত, আৰু পিনে তলত চাইছেনে, গোটেইখিনি মোৰেই হয় কাপোৰ। ইমান গাল কাপোৰ ধুই মেলি এতিয়া ৰ'দত দিলোঁ। এতিয়া আহি গ'লোঁ পাকঘৰত, যিহেতু মিফচাৰ দাদীয়েকে কলডিল পঠাইছিল, চ' ভাবিলোঁ এইখিনিৰ বৰে বনাই দিওঁ। চ' এইখিনি যিহেতু তাৰ পৰাই বাচি মেলি দিছিল, চ' মই অলপ ভালকৈ ধুই লৈছোঁ। ধুই ইয়াত মছলা পাতি যিবোৰ লাগে চব দি মিক্স কৰি লৈছোঁ। লৈ এতিয়া এইখিনি অলপ তেলত ফ্ৰাই কৰিব লৈছোঁ। এনেকৈ অলপ অলপ ফ্ৰাই কৰি যেতিয়া ক্ৰিস্পি হৈ যাব, তেতিয়া খাবলৈ বহুত টেষ্টি লাগিব নহয়নে? আপোনালোকে কেনেকৈ খায় কলডিল কমেণ্ট বক্সত জনাবচোন। দুপৰীয়া ৰন্ধা বঢ়া কৰি আজৰি হ'লোঁ, আৰু এইপিনে আহি গ'ল আমাৰ মিফচাৰ স্কুলৰ পৰা আহি গা পা ধুই। এতিয়া তাই কৈ আছে ভাত নাখায়, যিহেতু গম পালে দাদীয়েকে কলপিঠা পঠাইছে, চ' তাই কৈ আছে পিঠাকে খাব, ভাত নাখায়। চ' এইপিনে ইয়াত তাইক গা পা ধুৱাই দিলোঁ, আৰু এতিয়া দি দিলোঁ কলপিঠা, যিহেতু তাইয়ে কৈছিল দাদীয়েকক কলপিঠা খাব বুলি। সিদিনাখন ওচৰৰ বা এজনীয়ে আমাক কলপিঠা দিছিল অলপ, তাই খাই বহুত ভাল পাইছে। চ' দাদীয়েকক ফোন কৰি কোৱাত দাদীয়েকে লগে লগে পিঠা বনাই তাইৰ কাৰণে পঠাই দিছে। এয়াই হৈছে দাদীয়েকৰ মৰম নাতিয়েকে লৈ নহয়নে? আৰু এইপিনে মিফচাৰ পূৰা এনজয় কৰি খাই আছে। আৰু এই ঠাণ্ডাত আপোনালোকে কি পিঠা খালে কমেণ্ট বক্সত জনাবচোন। লগতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পালে তেন্তে প্লিজ এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ এইখিনিয়ে, পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। বাই বাই, আল্লাহ হাফিজ, আসসালামু আলাইকুম। খাইছা মিফচাৰ? কোনে পঠাইছে বানানা পিঠা? দে থেংক ইউ কৈ দিয়া। খালে কথা নাপাতে? অ'কে, চৰি। তুমি খাই দিয়া। অ'কে, তুমি খাই থাকা, খাই পিছত কথা পাতিবা। অ'কে।